ৰাজীৱ সদিয়া ককাইদেউ, যাৰ গান শুনি অসমীয়াৰ দেশত জাগি উঠিছিল দেশ প্ৰেম, যাৰ গান শুনি অসমীয়া ডেকাৰ জাগি উঠিছিল কৃষক প্ৰেম, যাৰ গান শুনি বুকু কঁপি উঠিছিল দেশদ্ৰোহী। তেনে এজন অসমীয়াই আজি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে মাগিলে বিদায়। মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক নিৰূপম ভাস্কৰ্য। মৃত্যুৰ হেতেলিখন সকলোৰে বাবে এটা নিৰ্দিষ্ট সময়লৈকে সজোৱা থাকে। ৰাজীৱ সদিয়া ককাইদেউ, আপুনিও বাৰু মাত্ৰ কেইটামান দিনৰ বাবেই আহিছিল নে? থাকি গ'ল আপোনাক সুধিবলৈ আমাৰ হাজাৰ প্ৰশ্ন। কোনে উত্তৰ দিব এতিয়া? মৃত্যুক শিল্প হ'বলৈ দিয়া, তাক অকালতে দানৱলৈ পৰিৱৰ্তন নকৰিবা। একলা দুকলাকৈ বাঢ়ি অহা সপোনবোৰ ভাঙি চুচুৰমু নকৰিবা। তাক জীয়াবলৈ দিয়া, উশাহ ল'বলৈ দিয়া, হেঁপাহ পলুৱাই প্ৰতিটো দিন উদযাপন কৰিব দিয়া। ককাইদেউ, ভাষাই যাৰ শক্তি, সংগীতেই যাৰ অস্ত্ৰ, জীৱনেই যাৰ আদৰ্শ, হাঁহিয়েই যাৰ মন্ত্ৰ আৰু উপদেশ নহয়, আৰ্হিয়ে যাৰ জীৱনগাথা, আজিও হেজাৰজনৰ বাবে প্ৰেৰণাৰ ধাৰাপাত হৈ ৰ'ব। ভগৱান, ইমান কঠোৰ নহ'বা। মৃত্যুৰ হেতেলিখন প্ৰেমৰ গোলাপেৰে সজাই দিয়া। চাবা, তোমাৰ মৃত্যুৰ দিনা শান্তিৰ বগা চেলেংখনে আৰু প্ৰেমৰ গোলাপে তোমাক চুমি থাকিব জীৱনৰ শ্মশান যাত্ৰাৰ অন্তিম মুহূৰ্তলৈকে। ককাইদেউ, জয় আই অসম, জয় আই অসম বুলি গান গাই গাই এটা অজুহাত কিয় বিচাৰিছিলা যে এটা অজুহাত পালেই মই গুচি যাব পাৰোঁ যেনি মন যায়বোৰ তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি? মই গুচি যাম যিকোনো অজুহাত পালেই, মুক্তি কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা, নিৰ্ভৰ ছায়াৰ সুখ্যাতিৰ এই যে তোমাৰ এই উপস্থিতিৰ অনুবাদ তাৰ। জালিকটা জোনাকৰ মাজেৰে মই গুচি যাম, হাতত ঠাৰে ভৰিত ঠাৰে কোনোবা হাচনাহানা ৰাতি। এই বুলিয়ে কৈ কেনেকৈ গুচি যাব পাৰিলে আপুনি? এটা জীয়া কাহিনীৰ আঁৰত কিছু মৰা কাহিনী ৰচিছিল কিয়? যি কাহিনীৰ জন্মস্থানত এডাল কৃষ্ণচূড়া আছিল, এতিয়া তাৰ ঠাইত থাকিব এটা সুউচ্চ আট্টালিকা। কংক্ৰিটৰ এই বিশাল দেৱালবোৰৰ মাজত আপোনাৰ কাহিনীটোৱে আমাক বৰ কষ্ট দিব। আপোনাৰ এই কাহিনীটোক আপুনি দেখোন নিজেই জীৱন দিছিল, কিন্তু এয়া দেখোন আপোনাৰ কাহিনীটোৱে মৃত্যুকেই বাছি থৈছিল। ককাইদেউ, আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক, স্বৰ্গত পাওক স্থান। তাৰেই আশাৰে আমাৰ সকলোৰে তৰফৰ পৰা আপোনাক জনাইছোঁ সহকোটি প্ৰণাম।